হে গাইজ, কি খবৰ? আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে গম পাইছেই যে এইবাৰ স্বাধীনতা দিৱস আগতকৈ আকৰ্ষণীয় ৰূপত পতাৰ চেষ্টা কৰিছে ভাৰত চৰকাৰে আৰু কৈছে যে 13 আগষ্টৰ পৰা 15 আগষ্টলৈকে সকলোৱে ঘৰতে পতাকা উৰুৱাব লাগিব। এইটো এটা ভাৰত চৰকাৰৰ ভাল পদক্ষেপ, কিন্তু বহুতে এই জাতীয় পতাকাখন বিক্ৰী কৰাৰ নামত ডাঙৰ এখন বজাৰ মেলিছে। যিখন পতাকা ভাৰত চৰকাৰে 18 টকাত বিক্ৰী কৰিব দিছিল, সেইখন পতাকা 65 টকাৰ পৰা আৰম্ভ হৈছে। বহুত বেছি বেয়া কৰিছে। 15 আগষ্টত যোৱাৰ পাছত যাতে আমাৰ জাতীয় পতাকাখন য'তে ত'তে পেলাই নিদিয়ে, সেইটো মই সকলোকে অনুৰোধ জনাইছোঁ। গোটসমূহত 18 টকীয়া পতাকাখন 65 টকাত বিক্ৰী কৰিছে। যদি নিকিনে তেতিয়া তেওঁলোকক চৰকাৰী সা সুবিধা দিয়া নহ'ব বুলি কৈছে। চাই লওঁ আহকচোন সৰু ভিডিঅ' ক্লিপ এটা। পতাকা নিকিনিলে চৰকাৰী সা সুবিধা বন্ধ। সেল্ফ হেল্প গ্ৰুপবিলাকক পতাকা নিৰ্মাণ কৰিবলৈ দিলে, চিলাই কৰিবলৈ দিলে, গোটবিলাকক দিয়া হ'ল। প্ৰত্যেক গোট সদস্যবিলাকক কোৱা হ'ল যে 65 টকাকৈ দিব লাগিব। আপোনালোকে শুনিলে, পতাকাখন 18 টকাত বিক্ৰী কৰিব দিছে। সেই পতাকাখনৰ দাম গোটসমূহত 65 টকা। আমাৰ জাতীয় পতাকাখনৰ ৰং কি কি আপোনালোকে নিশ্চয় গম পায়। 3টা ৰং আছে, কিন্তু এই গোটসমূহত পতাকাখনৰ ৰং চাওকচোন। ওপৰত হালধীয়া, কিমান এটা লজ্জাজনক বিষয়। জাতীয় পতাকাখনৰ ৰং কি কি আছে সেইটো যদি নাজানে, ইয়াতকৈ লজ্জাজনক বিষয় একো হ'ব নোৱাৰে। আপোনালোকে ইয়াৰ ওপৰত কি ক'ব তলত কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু নতুনকৈ চেনেলটো কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই।